চাওক ইয়াত দৰং জিলাত NDRFৰ এটা টিম এটা ইয়াত কাম কৰি আছে ডিচিয়ে কৈ আছে যে সেকেন্ড টিম এটা লাগে মই চাওঁ সেকেন্ড টিম এটা পঠাবৰ কাৰণে টকাৰ কথাটো নাই তেখেতে কৈছে যিমান ৰিলিফ কৰিব লাগে তোমালোকে কৰি থাকা টকাৰ অসুবিধা নহয় গতিকে এতিয়া মই ডিচি সকলক আপোনালোকে কওঁতে শুনিছে যে হাত খুলি মানুহক সহায় কৰক এই মথাউৰিটো 2004 চনত এবাৰ ভাঙিছিল তেতিয়া বনোৱা হৈছিল 7 চনত ইয়াক ৰিপেয়াৰ কৰা হৈছিল তাৰ পিছত এতিয়ালৈকে ভঙা নাছিল সুদীৰ্ঘ 13 বছৰ পিছত বা 15 বছৰ পিছত ঘটনাটো আকৌ এবাৰ হ'ল গতিকে এই মথাউৰিটোৱে চিপাঝাৰক একেবাৰে কলাইগাঁৱত সংলগ্ন কৰে প্ৰায় 82 কিলোমিটাৰ মথাউৰি যিখিনি এৰিয়া দুৰ্বল হ'ল ভাঙিল আমি ততাতয়াকৈ ইয়াক মেৰামতি কৰিব লাগিব পদ্ধতিটো আপোনালোকে জানে পদ্ধতিটো একেই থাকে কিন্তু আজিকালি বহুতখিনি সাইন্টিফিক বস্তু আহিছে যে তাৰ লগত সংলগ্ন কৰিব পাৰে এই মথাউৰি পুৰণা মথাউৰি গতিকে ইয়াক এইবাৰ যেতিয়া আমি নতুনকৈ ঠিক কৰিম তেতিয়া আধুনিক যিখিনি টেকনলজি জিঅ' বেগৰ পৰা জিঅ' নেটৰ পৰা যিখিনি আজিৰ দিনত আমাৰ লগত উপলব্ধ আছে যিটো 2004 চনত নাছিল সেইখিনি আমি ব্যৱহাৰ কৰিব পাৰিম মই জিলা উপায়ুক্ত ডাঙৰীয়াক কৈছোঁ যে চৰকাৰৰ পৰা যিমান পাৰে সহায় কৰি দিয়ক তেতিয়াহ'লে অসুবিধাটো নহয় আৰু পানী এৰিলেতো 4-5 দিনে থাকিব তাৰপিছত লাহে লাহে অঞ্চলবিলাক শুকাব আৰম্ভ কৰিব জিলা উপায়ুক্তই এইবিলাকৰ ওপৰত নজৰ দিব মই তেখেতক কৈ গৈছোঁ মই তেওঁলোকক কৈছোঁ যে অলপমান ভটভটি হ'লেও ডিচিয়ে যাতে ৰিকুইজিশ্যন কৰি লৈ আহে মই তেওঁক ডিচিক কৈছোঁ আৰু ডেফিনেটলি ব্যৱস্থা হৈ যাব পশু শিশু মানুহৰ খাদ্য মানে হাত খুলি মই দিবৰ কাৰণে কৈছোঁ স্যার জলসম্পদ বিভাগে এতিয়া আপুনি অহাৰ কাৰণে ছাইটটো পৰিষ্কাৰ কৰিছে কিন্তু আগতে নাচাই যাৰ কাৰণে এতিয়া এই ধৰণৰ ঘটনা ঘটিছে গতিকে গোটেই এইটো মই আগতে কৈছোঁ যে মথাউৰিটো 15 বছৰ ভালে থাকিলে 15 বছৰ পিছত ঘটনা এটা হৈছে পানীটো নামাৰ পিছত আমি পৰ্যালোচনা কৰিব পাৰিম